প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই দৰিকণা মাছৰ পাতত দিয়া বনাবলৈ ওলাইছোঁ। এয়া দৰিকণা মাছ অলপ ধুনীয়াকৈ বাছি পেলাই মই ধুই হালধি আৰু নিমখ সানি লৈছোঁ আৰু তাৰ লগতে কেইটামান কেঁচা জলকীয়া, 4টামান শুকান জলকীয়া আৰু কেইটামান নহৰু দিম। এয়া মই মাছখিনি পাতত দি দিছোঁ। এয়া মাছখিনি বহুত সৰু সৰু, খাই ভাল লাগিব সৰু যদিও। পাতত দিয়া মাছ আগে পিছে খাই বহুতেই ভাল পাওঁ। আগতে মোৰ মায়ে এনেকৈ পাতত দিছিলে, কিন্তু জুইত দিছিলে। মই আজি কুকাৰত দিম। সেয়াই মই এয়া পাতত নুৰিয়াবলৈ চেষ্টা কৰিছোঁ আৰু কেইটামান জলকীয়া আৰু কেইটামান নহৰু লগতে দি দিছোঁ। এয়া মই পাতেৰে নুৰিয়াই ল'লোঁ। লৈ পেলাই এতিয়া পুৰণা কুকাৰ এটা এয়া কামৰ কাৰণে মই ব্যৱহাৰ কৰোঁ। এইটোতে মই দি দিছোঁ, তলতে এডাল ষ্টেণ্ড দি দিছোঁ, তাৰ ওপৰতে তৰাটো দি দিছোঁ। দি পেলাই এতিয়া ঢাকি দিম। অলপ পৰ হোৱাৰ পিছত আকৌ এবাৰ লুটিয়াই দিম। এয়া আমাৰ মাছ পাতত দিয়াখিনি হৈ গৈছে। এয়া খুলি চাওঁ, এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এটা বাতিত উলিয়াই ল'ম। মই এতিয়া বাতি এটাতে উলিয়াই ল'ম। এয়া ধুনীয়া হৈছে। এয়া এতিয়া খাব পৰা হৈ গ'ল। ইয়াতে চব দিয়া হৈ আছে। মই আগতে নকৰিলোঁ, কলপাতখনত অকণমান তেলো সানি লৈছিলোঁ। এয়া হৈ গ'ল। মই ইয়াৰ আগতে কলপাতখনত অকণমান মিঠাতেলো সানি লৈছিলোঁ। ইয়াত আৰু একো দিব নালাগে। ধুনীয়াকৈ ওপৰত কেইটামান অকণমান মান ধনিয়া ছটিয়াই লৈ খাব পৰা হ'ল আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈ জুই নোহোৱাকৈও কুকাৰতে পাতত দি খাব পাৰি। চেষ্টা কৰিবচোন খাবলৈ। আৰু আমাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব বুলি চেনেলটো মোৰ আশা থাকিল। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই।